কান্দিব পৰা হ'লে আজি ৰাতি মুষলধাৰে বৰষুণ দিব। শাওনৰ অনাহুত এজাক অকাই অনিলে মোৰ কাণে কাণে ক'লে। বহু ৰাতি উজাগৰে থকা প্ৰহৰী তৰাবোৰো মেঘৰ আঁচলত মুখ গুজি শান্তিৰে শুই পৰিছে। অনাবৃত আন্ধাৰত নিশিত নিৰ্জনতাক বুকুত সাৱটি মাথো সাৰে আছো মই। কি আচৰিত ইমান শান্ত আকাশখনো বৰ্বৰ আক্ৰোশত গাজি গুমৰি কেনেকৈ কান্দিব পাৰে। ময়ো কান্দিব পৰা হ'লে শাওনৰ সৌ আন্দোলিত আকাশখনৰ দৰে অন্তৰৰ দুখবোৰ উজাৰ কৰি